বুলি আজি চুগুকো জলদি গা ধুৱাই দিলোঁ। তো গা ধুই দেউতাকৰ লগত আজি পূজাত বহিছে, হনুমান চালিচা পঢ়িছে। দৈ গাখীৰ নকৰি একেলগত মিক্স নকৰিবা। आधा लगेगा अचार रास्ते जे टाइम है ना पाथी भरा आधा का अचार जैसे कि जा रहा है ऐसे है नया बटर रेडी आबार समय হবে ধুনীয়াকৈ ডাইনিং নিজৰ সুবিধা মতে কৰিলে ছাৰ। আমি খাইছোঁ তলত। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ বাৰু? আশা কৰিছোঁ সকলোৰে ভালে আছে। দীপ্তানী কুৰ্মী ব্লগলৈ আপোনালোককে স্বাগতম জনাইছোঁ। চ' গাইজ, আজি আছে মাঘৰ বিহু আৰু আপোনালোকে সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চ' গাইজ, কালি মেজি যোৱা নহ'ল, কালি ভোজ পাতিছিলে কিন্তু মই নগ'লোঁ কাৰণ চুগু শুই গ'ল সোনকালে। তো চুগুৰ কাৰণে ময়ো নগ'লোঁ। ঠিকেই ভালেই হ'ল, যি হ'ল ভালৰ কাৰণে নগ'লোঁ। পিছত ইমান ডাঙৰ ধুমুহা বৰষুণ আহিছে, গোটেই ৰাতি আমাৰ এইফালে বৰষুণ জানেনে। তো এতিয়া ৰাতিপুৱা বতৰ এয়া দেখিছেনে পুতে ফৰকাল। তো বলক চাই থাকিব ভিডিঅ'টি। মই আজি ব্লগটি আৰম্ভ কৰিছোঁ। তো মই আজি চাদৰ মেখেলা পিন্ধি লৈছোঁ। এতিয়া ৰাতিপুৱা পূজা হৈ গ'ল। হাজবেণ্ডে এতিয়া হনুমান পূজা কৰি আছে কাৰণ আজি হ'ল মঙলবাৰ। তো মঙলবাৰ হাজবেণ্ডে যিহেতু পূজা কৰে। তো চাই থাকিব বলকটি। বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। বিহু বুলি আজি চুগুকো জলদি গা ধুৱাই দিলোঁ। তো গা ধুই দেউতাকৰ লগত আজি পূজাত বহিছে, হনুমান চালিচা পঢ়িছে। আমাৰ বাবু এনেও অলপ পূজাৰ প্ৰতি আকৰ্ষিত আছে। বাৰু সিহঁতি বাপেক পুতেক পূজা কৰি থাকক। বলক মই আপোনালোকক বাহিৰৰ দৃশ্য দেখুৱাওঁ। এইফালে চাইছেনে বৰষুণ দি আমাৰ পিছ ছাইডটো কি অৱস্থা হ'ল। পানী এতিয়াও আছে এইফালে চাইছেনে। তো এই পানীখিনি ভাবিছোঁ ঝাৰু মাৰি ল'ম আৰু গোটেই ঠাণ্ডা বতাহ এটা মাৰি আছে। ৰ'দো ওলাইছে ফটফটীয়া, হ'লেও বতাহটো লাগি গাত অলপ ঠাণ্ডা লাগিয়ে গৈছে। জয় কৈছা আজি সোণমনো। আজি আমাৰ চুগু আকৌ ৰাতিপুৱা সোনকালে গা ধুলে দেই। এইটো সেন্দুৰ ফুট লাগিলে কেনেকে? মোৰ কপালৰ ফুটো লাগিলে। তুমি হেৰি কাপোৰ নাই থাকোঁতে ন চোনা। ক'ত যোৱা? চেনেল পিন্ধি নাযায় না জয় কৰিবলৈ? চেনেল খুলি থবা দে গেটৰ বাহিৰত। ইয়াতে থোৱা চেনেল, ইয়াত থোৱা এইডোখৰতে থৈ দিয়া। ইয়াতে খুলি থোৱা আছে ন। লগাই দিয়া। আহা জয় কৰা। ঘটিটো লৈ আহা, ঘটিটো লৈ আহা। যা অহ' একো নাই, পৰি গ'ল। দিয়া মাক দিয়া। থেংক ইউ। এয়া বিহুৰ জলপান, মুড়ি, লাড়ু, পিঠা, দৈ, গাখীৰ। আহক চুগু আৰু চুগুৰ পাপাৰ কাৰণে আহক। কি খাবা? দৈ গাখীৰ নকৰি একেলগত মিক্স নকৰিবা। একো নহয়। আৰে খাই লোৱা না তুমি, পৰুৱাটা পিছত চিন্তা কৰি। ফালে চাওকচোন ফ্লাইট জিটটো গৈ আছে, ইমান ধুনীয়া ধোঁৱা এৰি গৈছে। সৰুতে বাৰু কোনে কোনে চাই চিঞৰিছিলে। আমি সৰুতে আমাক কৈছিলে ৰকেট যোৱা বুলি। সেইডোখৰত গৈ নাইকিয়া হৈ গ'ল যে ধোঁৱাটো, সেইডোখৰলৈকে থাকিলে। ৰেম্বৰ নিচিনা ধোঁৱা হয় এয়া ধোঁৱা। গাইজ এয়া পিঠা পনা লৈ লৈছোঁ আৰু ওলাইছোঁ সৰু ঘৰ যাবলৈ। সৰু ঘৰ যিহেতু সৰু এটি মা দেউতাহেঁতি থাকে লাইন ঘৰত। তো আমি এতিয়া লাইন ঘৰলৈ যাম। নতুন বছৰ বুলি যোৱাই নাছিলোঁ, মাঘ বিহুত যাম বুলিয়ে ৰখি আছিলোঁ। নতুন বছৰত দেউতাহেঁতি আহিছিলে, মা দেউতাহেঁতি ডাঙৰহেঁতি আহিছিলে। তো আজি আমি গৈছোঁ। তো চাই থাকিব বলকটি। বলক।
ইয়াতো চিকুৱে হয় নাম এইটো চিকু হয় আমাৰ ঘৰতো চিকু দুটা দুটা সো গাইস আমি নামি ভিতৰলৈ সোমাই গলো মা দেউতাক সেৱা কৰিলো ওলাই আহি মই আকৌ ভিডিঅ'টো শ্বুট কৰিছো কাৰণ নমা লগে লগে আমি প্ৰথমতে সোমাই গলো সিধা মা দেউতা ইয়াতে ৰখি আছিলে দোকানখনতে তো ইয়াতে সেৱা কৰি ললো আৰু ইফালে চাইছানে চুগু আৰু আহি এয়া চাইছানে মই বনাব লৈছো তিলৰ লাৰু নহয়ছে মানে গৰম থাকিলে নহয়ছে ঠাণ্ডা হোৱাৰ পিছত লাৰু বনিছে তো এনেকুৱা মই যেনে তেনে এনে পাক লগাই থৈ দিছো তো পিছত ঠাণ্ডা হলে ধুনীয়াকে হৈ যাব বুলি दादा लगे को अचार असते जे टाइमे नाही पाथी भराय ओ आदा के आचार हम से मशरूम सुखा के रखी छबी मशरूम तो बाबू मशरूम होले कढ़ाई देखा खोला इ নাই মিঠা আলু हम नहीं खाए হেৰি যে এটা সিকড় हो जैसे सिकड़ हो जैसे छोला खाती कितना टेस्टी है का जंगल कांदा लगे এইফালে এতিয়া মোক চাহ খাব দিলে আৰু এইফালে চাইছেনে ঢেৰ মিঠা পিঠা লাৰু মুড়ি সব ইয়াত ডাইনিঙত থোৱা আছে আৰু আমাৰ মা সকলোকে টোপোলা বান্ধি লাইনত মানে যিমান বিলাকৰ ঘৰৰ লগত আমাৰ লেনদেন আছে তেখেতলোকৰ ঘৰ বিলাই আহিলে আৰু আমি দুজনী দেখিছেনে চাহ খাব বহিছো মাহঁতে এতিয়া গাঁৱৰ ফালেও যাব জেঠাহঁতৰ ঘৰ মই আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছিলো যে জেঠাহঁতৰ ঘৰ মা দেউতা যাব তুমি গাড়ীটো চলাবলৈ শিকাচোন দাদা দাদি দাদু আৰু দাদি ঘূৰাই থাকিবি মই জানো তো গাড়ী চলাব কোৱা জানো গাড়ী চলাব একেবাৰে 4 নম্বৰ স্টাৰ্ট কৰিব হস্পিটালত গৈ বেৰাক মাৰিব না বাবু আৰু এইফালে চাইছেনে মা দেউতাহঁতে যাবলৈ ওলাইছে চাইকেল লৈ ওলাইছে দেউতা স্কুটি চলাব নাজানে আৰু শিকিব নিবিচাৰে বোলে মোৰ চাইকেলে বেষ্ট মোক ভাল লাগে আৰু এইফালে চাইছেনে আমাৰ আচলতে ঘাই ঘৰত তাত মিঠা পনা দিব আছে সেইকাৰণে গৈছেগে আবার सब कुछ करके अब दे और कमे आबा जैसे कि जा रहा ऐसे है नया बाटे रेडी আবার সময় হবে ए ना दे ओइ जे ই রাবে দামড়া রাবে কি হয় কি রে সুগু বাবলস কোনটো বাবলস এই হাতত লৈ আছে ফুৰাই আছে ফুলাছে মই তো আৰুৱে নাজানো মনি পেক দিবা যা মনি পে কৰি দিবা নয় ধুনীয়াকে দেই পেকা কৰি দিলা দেখোন তুমি বহি আছে মুৰ্গী মাংস আৰু এইফালে আছে ছাগলী মাংস ভাইটিয়ে বোলে মুড়িৰ লগত ছাগলী মাংস খাব খাই নাই পোৱা কিন্তু মই সেই খাইছো আৰু মুড়িটো কমেই হ'ল এক পোৱামান মুড়ি আধা কেজিটো গোটেইটো খাব নেকি वाह मुना भर्ती हल ना हल की भराला था मुनात दुकानत आही माने की ल नल হয় की भराला ठीक ना सा बिस्कुट हाँ दादू দিব दादू पैसा दिबा ने दादू पैसा দিম দে তুমি ইমান বস্তু লৈছা দে দাদা কোন কইব হ্যাঁ আমি পলাম এই পলাব বলা দাদু খং কৰিব এতিয়া নকৰে খং নসগো মনে পি গুৰাছন খং কৰিব না কৰে না দাদু খং নকৰে না दादू कोई दिबा घर आइवाला খং নকৰে দাদু লৈ যোৱা দিয়া মই মুনা থৈ মুনা না কামৰে মই থৈ দিম দেই ঠিক আছে আমি ভোজ আজিয়ে পালন কৰিছো দেই এক পাত লৈছো সবৰ কাৰণে ওলাব বৰ্তমান দুটা পাতে ওলাইছে বাকি বিলাক উপস্থিত হোৱা নাই কত কত আছে আমি খাবলৈ লৈ ললো মুৰ্গী মাংস ভাত সব আমাৰ হোৱাইট মাম খোৱা মানুহ হয় মানে দোকানত কিবা কিবি খাই খাই এটা বগা ভাতে মাৰি আছে ললিপপ খেদন দিব হয়তো আহি গল পাপা সিহঁতে নিজে নিজে লৈ খাব ভাত কি হৈছে না মামটো শুনো তুমি ভালকে বহিব লাগিছিলে দালি দিম অকমান তোমাক নাই নিজে নিজে ভাত বাঢ়ি লগ হৈ ভাত দাইল চব্জি চব লৈ লে গোলা ঠিক হইলা বড়লা ই তুমি 1000 তো ডাইনিং
बाटा बाटी होते खाना वाना देख ले तो लगी नहीं तो मोर लग रही मैं बना रही এইফালে মানুহজনে ভাইটি দুজনেও লৈ লৈছে ধুনীয়াকৈ ডাইনিং নিজৰ সুবিধা মতে কৰি লৈছে আৰু আমি খাইছো তলত তো এয়া মোক দেখিছেনে এই মাংস এতিয়া শেষ হৈছে আৰু এইফালে বোলে ৰাতি দেউৰেকে বনাইছিলে আমাৰ খাচী মাংস মোক খাব দিছে আৰু কৈছে কেনেকুৱা হৈছে ক'ব দেই বোলে আমি খানা খাই আছো চুগু খাই উঠিলে আৰু চুগুৱে কৈছে মই এতিয়া ভিডিঅ' কৰিম তাকে এতিয়া হেয়ন্তি মানে বাপেকে তাৰিফ কৰি আছে চুগুক যে ভিডিঅ' কৰোঁতে কেনেকুৱা ক'বলৈ কয় হেল্ল' দোস্ত বুলি এটা ভিডিঅ'ত ক'বলৈ দিছিলে সেইটো কথা কৈ আমি খুব হাঁহিলোঁ আৰু খুব মস্তি কৰিলোঁ আমাৰ খোৱা বোৱা হৈ গ'ল তামোল চুবাই আছো আৰু এতিয়া যাবলৈ ওলালো এতিয়া হাঁহবিলাকৰ কি হৈছে অৱস্থা নাই ঘৰৰ কাম আছে অলপ সোনকালে ওলাই গৈছো তো কেনেকুৱা পালে ভিডিঅ'টি সেয়া আপোনালোকে নিশ্চয় জনাব দেই চাই থাকিব ভিডিঅ' সো গাইজ মা দেউতা হাতিও আহি পাই গ'ল মোৰ আজি ব্লগটি আপোনালোকে চাই কেনে পালে সেয়া নিশ্চয় জনাব এইফালে দেওৰে পজিশ্যন চাওক মই ভিডিঅ' কৰা গম পাই সেই পজিশ্যনে দিছেগৈ তো মোৰ ব্লগটো চাই কেনে পালে সেয়া নিশ্চয় জনাব ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি প্ৰথমবাৰ চাই আছে ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই বাই এভৰিৱান